এভৰিৱান আছামিজ বেবী কেয়াৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই বিহু বুলি বৰ বিশেষ একো নাই। এতিয়া ৰাতিপুৱা প্ৰথমতে নামঘৰত প্ৰসাদ অকণমান দি লওঁ। নামঘৰ মানে নিজৰ ঘৰতে প্ৰসাদ অকণ দি লওঁ। তাৰপাছত দিনটো এনেকৈ আৰম্ভ কৰি যাম আৰু আহক। আৰু আমাৰ নতুন ঘৰটোত প্ৰাৰ্থনা কৰিবৰ কাৰণে এনেকৈ ৱাৰ্ড্ৰপটোতে এটা ছাইডে বনোৱা আছে ধুনীয়াকৈ। ইয়াতে লক্ষী, বিশ্বকৰ্মা, ৰাধা কৃষ্ণৰ ফটো ৰাখিছোঁ আৰু এফালে তলত ধূপ চাকি ৰাখিব পাৰি আৰু জ্বলাবৰ সময়ত এডোখৰ খুলি লৈ ইয়াত জ্বলাব লাগে যাতে ধূপৰ গুৰিবিলাক তাতে পৰি থাকে, গোটেই ৱাৰ্ড্ৰপটো যাতে এনেকৈ লেতেৰা হৈ নাযায়। বৰ ধুনীয়াকৈ বনোৱা আছে, ইয়াতে কৰোঁ আৰু এফালে প্ৰসাদ ৰাখিছোঁ আৰু যিহেতু আমি তিনিটাহে মানুহ সেইকাৰণে কমকৈ দিছোঁ আৰু জান মানুহে যিহেতু ফল মূলে খাব প্ৰসাদৰ ভিতৰত সেইকাৰণে ফল মূলে বেছিকৈ দি দিছোঁ আৰু এনেকৈ বিহুৰ দিনটো আৰম্ভ কৰিছোঁ। এতিয়া প্ৰসাদ খাই মেলি তুমি চাৰিটো খোৱাগৈ আকৌ যোৱা। তুমি চোৱাচোন নাই কি কৈছে চোৱা। লাগে বুলি কৈ এতিয়া বেলেগ লাগে আৰু আপুনি হেৰি কৰিব পাৰিব না? প্ৰায় চাফা হ'লেহে অলপ আছে আৰু অকণমান। এতিয়া মুনু মাইনা দুষ্ট কৰিছে নেকি? মুনু মাইনা দুষ্ট কৰিছে নেকি? অ' মুনু মাইনা দুষ্ট কৰিছে নেকি? নাই কোৱা। কি লাগে চাবি? আলমাৰীত সোমাই নিজে চাবি ল'ব ন। এলেক্সা ষ্টপ। চাবি লৈ আহিছা, চাবিটো দেখাই দিয়া। তোমাৰ চাবিটো দেখাই দিয়া। এইটো কি কৰিবা এতিয়া চাবিটোৱে? কি কৰিবা? অঁ চাবি ইয়াত ভৰাব ভৰোৱা। আকৌ তুমি পিছত চাবলৈ লাগিব যে ভিডিঅ'টো, হয় নাই? অঁ ধুনু মাইনাটো চাবলৈ লাগিব আকৌ পিছত। আৰু বিহুৰ দিনাই বেটাৰ বিস্কুট এটা আহিলে, ভাবিছোঁ আনবক্সিং কৰি লওঁ। কি দিছে, কি বিস্কুট দিছে মই গমেই নাপাওঁ। চাওঁ কি আহিছে। এইটো হ'ল জাগৰী মিলেট কুকিজ, মাল্টিগ্ৰেইন হয়। তাৰপাছত আহিছে এইটো ড্ৰাই ফ্ৰুটছৰ হয়। সি ড্ৰাই ফ্ৰুটছৰটো খাই বেছি ভাল পায়। 4টা আহিছে, ৰাগী আৰু চকলেট হয়। আৰু এটা আহিছে এইটো ৰাগী। এইকেইটা বিস্কুট আমি অসমত থাকোঁতে অৰ্ডাৰ দিছিলোঁ, কিন্তু এইকেইটা মানে আহি পাওঁতে বহুত দিন লাগে। অসমতো বহুত দিন লাগিছিলে আৰু ইয়াত আনকি আমি ভাবিছিলোঁ বেংগলোৰত অলপ কম টাইমত পাবহি নেকি, কিন্তু বেংগলোৰতো বহুত দিন লাগে। সেইকাৰণে মানে অৰ্ডাৰ দিবলৈ হ'লে যিটো টাইমত লাগে বুলি ভাবে তাতকৈ কমেও মানে 3 সপ্তাহমানৰ আগতেই অৰ্ডাৰ দিব লাগে। 3 সপ্তাহমান লাগি যায় আহি পাওঁতে। অঁ নমো কৰিলা, হ'ব আহা এতিয়া। আহা 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 আহা। আহা চাবি লৈ আহা। আৰু ঘৰ চাফা কৰিছিলোঁহে, এইফালে মই মাহ প্ৰসাদ দিওঁ মানে সি বস্তু ত'ত পেলাই শেষ কৰিলে গোটেইখন। আজিকালি জান মানুহে কাপোৰবিলাক টানি টানি য'ত ত'ত পেলাই খুব ভাল পায়। যিকোনো বস্তুৱে খালি পেলাই থৈহে ভাল পায়। মই যদি ওপৰত তুলি থওঁ সি আকৌ সেইখিনি পেলাই দিয়েগৈ। ব'লা আহা আকৌ ধুনু। বানানা খাবা, আহা বানানা। বানানা খাবা, আহা। ডাইম ডাইম খাবা মিচ্ছা। স্লো চলো। এনেকৈ লয় দেই, এনেকৈ লয়। অঁ খোৱা খোৱা খোৱা।
পাপাক খুৱাই দিয়া মোক দিবানে নিজে খাব নাচো আমি এতিয়া মুন্নুতি ফটোশ্বুট কৰিম হয়নে মুন্নুতি ফটোশ্বুট কৰিম তোমাৰ চাই লাগিব নাচো দুনু মাইনা কৈ দিম দে এইটো দুনু মাইনা পিনা Baba, so. Full tak kalau ini dia kali bu. Berapa? Berapa? Dulu banyak kau ini, dulu banyak. Besi deh kau ini kita tidak apa aja. Ayo. Itu dulu banyak baba. Papa lah saja, papa lah hari main dia. Haydi. Haydi. Hai dia. Haydi. Boleh. Haydi. Aduh, saya dia. Dulu. Mai sana? Mai lo kindo kan. Apa kamu malu film nih? Oh, di sini. Mau lagi kalau naik background tuh. Aku no. Background la. Cetaknya dia boleh banyak ya. Aku. নহব হৈ যাব এখন বাদ দিয়া ওগৰ এখন ফটো হলে হৈ যাব দিয়া তাৰপিছত দুটি তো দুটি পেন তো এইটো কোনে বুলি দুটি পেন আছে বাপৰে ফটো মাৰিব নোৱাৰিলো দে বেটা ইমান মানে এই নামাৰে মানে ৰখি নাথাকে এটো বয়সত ফটো মাৰাটো বহুত দিগদাৰ যেনে তেনে এক কপি দু কপি মাৰিলো আৰু হৈ গ'ল ফটো মাৰিবলৈ নিদিয়ে এটো আমি ইয়াত একো বনাবলৈ পৰা নাই ভাবিছিলো বেটাৰ কাৰণে তিল পিঠা অৰ্ডাৰ দিম হেয়াও আউট অফ ষ্টক হৈ থাকিলে সেইকাৰণে ভাবিছোঁ আজি হি খাব পৰাকৈ মানে ইডলি মিঠা ইডলিকে বনাম বুলি আৰু বাকীটো মানে তাই খুৱাব নোৱাৰি তিল পিঠা হি খাই ভাল পাইছিলে আৰু তিল পিঠাটো খুৱাব পাৰি বাকী চুজি লাৰু বা কিবা লাৰু চাৰুবিলাকত চেনি দিয়া যিহেতু থাকে সেইকাৰণে আমি যিমান পাৰোঁ মানে চেনি তাক নিদিবলৈ চেষ্টা কৰোঁ যিটো প্ৰাকৃতিকভাৱে যিটো মিঠা পায় ফল মূলৰ পৰা যিটো মিঠা পায় বা ড্ৰাই ফ্ৰুটছৰ পৰা পায় সেই মিঠাটোহে আমি তাক দিওঁ যিমান পাৰোঁ চেষ্টা কৰোঁ চেনি নিদিবলৈ 2 বছৰলৈকে যেটো চেনি নিদিবলৈ মানে ডক্টৰে কয় আৰু হি এনেও আজিকালি পেকেট ফুড কিবা কিবি খাবলৈ লৈছে তাততো চেনি পায় চুগাৰ থাকে বিস্কুট বিলাকত চুগাৰ থাকে সেইকাৰণে ঘৰত যিমান হয় মানে যিমান দূৰ সম্ভৱ আমি চেনি নিদিবলৈ চাওঁ সেইকাৰণে তাৰ কাৰণে স্পেশালি ইডলি বনাব লাগিব মানে সো তাৰ কাৰণে মই সুজিৰ ইডলি বনাম সো তাৰ কাৰণে সুজি লৈছো আৰু মিঠাটোৰ কাৰণে নাৰিকল ভাজি লৈছো নাৰিকল গুৰি কৰি ভাজি লৈছো আৰু তাল মিশি দিম আৰু লগতে ফৰ্মুলা মিল্ক 2 চামুচমান দিম লগত অকণমান ঘি আৰু বেকিং পাউডাৰ দিছো বাকি ইডলি বনোৱা প্ৰসেছটো প্ৰায় সকলোৱে জানে সেইকাৰণে হেতু নিদো আৰু এয়া আমাৰ ইডলি হৈ গ'ল অকমান ধুনিয়া দেখিবলৈ ৰঙা ৰঙা চেৰি দি দিছিলো জানো না খাই ৰিয়ে জানে কি ভাল পাব বুলি চেৰি দি দিছিলো ইডলি বনাই খাও মানে আমাৰ সন্ধিয়া হৈ গ'লগে এইটো কেনেকুৱা চাইছে ইন্টাৰেষ্ট দি একো নাই মই এটা ধুনু মাইনাটো ওলাই আছে আকৌ ধুনু মাইনাটো ওলাই আজি ভিডিঅ'টো ইমানতে সামৰি দিছো এতিয়া আমি পিঠা ফুৱাইছে গৰম হৈ আছে যে ফুৱাইছে